हेलो एवरीवन की खबर आपनालोकर आशा करो निश्चय भाले आछे मैं दीप्ति स्वागतम जनाइछु साइमन दिप्ति ब्लगर अन्य भिडिओলৈ तो आज मैं भिडिओটো देखुवाम गणेश पूजार केइटामान दृश्य आरो गणेश पूजात हठाते कोन भगवाনৰ दर्शन হৈ গল आपनालोके भिडिओটো हेखলৈকে চালে निश्चयके गम पाब तो भिडिओটো हेखলৈके চাওক আৰু যোনে যোনে প্ৰথমবাৰৰ কাৰণে মোৰ এই भिडिओটো চাই আছে তেওঁলোকে যদি চেনেলটো সাবস্ক্ৰাইব লাইক কমেন্ট শেয়াৰ আৰু বেল আইকনটো প্ৰেছ কৰি দিয়ে কাৰণ মোৰ আহিবলগীয়া भिडिओবোৰ আপোনালোকে বেল আইকনটো প্ৰেছ কৰিলে গম পাব তো भिडिओটো হেখলৈকে চাই থাকক আৰু হঠাতে চাওক কাৰ আবিৰ্ভাৱ হ'ল আৰু আমি চাই আছিলো গণেশ পূজা কিন্তু হঠাতে শ্ৰীকৃষ্ণ ভগৱান শ্ৰীকৃষ্ণৰ আবিৰ্ভাৱ হৈ গ'ল মানে এখেতে এটা শ্ৰীকৃষ্ণৰ ৰূপত নৃত্য প্ৰদৰ্শন কৰিছিলে তো সেই ভিডিঅ'টো মই আপোনালোকক দেখুৱাইছো আৰু মই এই ভিডিঅ'টো বনাম বুলি ভবা নাছিলো কিন্তু হঠাতে মানে ইমান ধুনীয়া তেখেতে পাৰফৰ্মেন্স কৰিলে তো সেইটো কাৰণে মই এই ভিডিঅ'টো বনালো সঁচাকে বহুতে ধুনীয়া তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ ৰূপত ধুনীয়া এটা নৃত্য মানে সকলোকে দেখুৱাইছে মোৰ বহুতেই ভাল লাগিল তো সেইটো কাৰণে মই লগালগ ভিডিঅ'টো কৰি দিলো তো আপোনালোকে চাওক নৃত্যটো উপভোগ কৰক কেনেকুৱা পায় কমেন্ট কৰি জনাব মোৰ সঁচাকে বহুত ভাল লাগিলে তো আপোনালোকে চাই দেখক ভিডিঅ'টো কেনেকুৱা পায় জনাব আৰু এইফালে হৈ আছে গণেশ পূজা দেখিছেনে ইমান ভিৰ তথাপিও মই আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাই আছো কাৰণ আপোনালোককো মই দেখুৱাব পাৰোঁ কাৰণ তেজপুৰৰ গণেশ পূজানো কেনেকুৱা হয় মই বহুকেইখনে গ'লোঁ কিন্তু ইমানেই ভিৰ আছিলে সেইটো কাৰণে মই বহুতকেইটা পূজাৰ ভিডিঅ' ক্লিপ ল'ব নোৱাৰিলোঁ তো যিকেইটা পাৰিছোঁ মই সেইকেইটাৰে আপোনালোকক দেখাইছোঁ এইফালে চাওক ইমান ভিৰ তো ভিডিঅ'টো এইফালেকে চাই থাকক তেজপুৰৰ গণেশ পূজাৰ নাট্য মঞ্চত মানুহৰূপী ভগৱান শ্ৰীকৃষ্ণই ইমান ধুনীয়া তেওঁ নৃত্য ভংগীমাৰে মানুহৰ মন জয় কৰিলে সঁচাকৈ শলাগ ল'বলগীয়া আৰু তেওঁৰ নৃত্য ভংগীমাবোৰ সঁচাকৈ বহুতেই ধুনীয়া আছিলে আৰু মই নিজে ভিডিঅ' নবনাম বুলিও মানে তেওঁৰ নৃত্য চাই মানে ভিডিঅ'টো বনাই দিলোঁ সঁচাকৈ বহুতখিনিয়ে ভাল লাগিছিলে আৰু তাত উপস্থিত থকা অডিয়েঞ্চখিনিও তেখেতৰ নৃত্য চাই বহুতেই ভাল পাইছিলে আৰু এনেকুৱা লাগিছে যেন ভগৱান শ্ৰীকৃষ্ণই সঁচাকৈ আমাৰ সন্মুখত আহি মানে নৃত্য কৰি আছে সঁচাকৈ বহুতেই ভাল লাগিছিলে আৰু শেষত মানুহৰূপী ভগৱান শ্ৰীকৃষ্ণই মঞ্চৰ পৰা এনেকৈ তললৈ নামি আহি মানে অডিয়েঞ্চৰ মাজত তেওঁ নৃত্য প্ৰদৰ্শন কৰিছিলে আৰু এয়া চাওক ৰাস্তাদি যাই থকা মানুহ ৰৈ কেনেও তেওঁৰ নৃত্য চাইছে কাৰণ ইমানেই তেওঁৰ নৃত্য ভংগীমাবোৰ ধুনীয়া আছিলে তো সেইটো কাৰণে মই যিখিনি পাৰোঁ আপোনালোককো অকণমান মই ভিডিঅ' দেখুৱাইছোঁ তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষতনো আমি কি খালোঁ সেইটোও চাব আৰু মানুহৰূপী ভগৱান শ্ৰীকৃষ্ণৰ নৃত্য চাই আমি সোনকালে ঘৰলৈ আহিম বুলিও ৰৈ গৈছিলোঁ কাৰণ তেওঁৰ নৃত্যত আমি ইমানেই মুগ্ধ হৈছিলোঁ সঁচাকৈ তো এয়া চাওক ইমান ধুনীয়াকৈ নৃত্য কৰিছে সত্ৰীয়া নৃত্য হয় এয়া চাওক ইমান ধুনীয়া নৃত্য কৰিছে আৰু দেখিবলৈ এনেকুৱা লগা নাইনে যেন সঁচাকৈ ভগৱান শ্ৰীকৃষ্ণ আমাৰ আগত নৃত্য কৰি আছে কাৰণ তেওঁৰ যিটো সাজ সজ্জা দেখিবলৈ তেনেকুৱাই আছিলে কাৰণ আমি সাধাৰণতে ভগৱান শ্ৰীকৃষ্ণক ফটোত দেখা পাওঁ আৰু তেওঁৰ যেনেকুৱা মানে ড্ৰেছ পৰিধান কৰে সেনেকুৱা ড্ৰেছে তেখেতেও পৰিধান কৰিছে আৰু দেখিবলৈ একদম স্বয়ং ভগৱান শ্ৰীকৃষ্ণৰ নিচিনাই লাগিছে তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কেনেকুৱা পায় কমেণ্ট কৰি জনাব যোনে যোনে তেজপুৰৰ হয় তেওঁলোকে চাগে নিশ্চয় গণেশ পূজা চাব যাওঁতে এই নৃত্যটো উপভোগ কৰিছে আৰু কোনে কোনেনো চাইছে ভগৱান ৰূপী শ্ৰীকৃষ্ণৰ এই সত্ৰীয়া নৃত্যটো জনাবচোন আৰু কেনেকুৱা পাইছে আপোনালোকেও জনাব আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পায় সেইটোও জনাব তো ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু শেষত আমি কোন পূজাত কি খালোঁ সকলোবোৰ দেখুৱাম শেষলৈকে চালেহে গম পাব তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কেনেকুৱা পায় কমেণ্ট কৰি নিশ্চয় জনাব কাৰণ আপোনালোকৰ কমেণ্ট পালেহে আমি ভিডিঅ' বনাবলৈ উৎসাহ উদ্দীপনা পাওঁ তো কমেণ্ট কৰি জনাব দেই এনেদৰে গণেশ পূজা চাই শেষত আমি স্প্ৰিং ভেলীৰ ওচৰত এখন গণেশ পূজা পাতিছিলে আৰু তাতে এনেদৰে আমি খিচিৰি খাই মানে মোৰ হাজবেণ্ডে আগতেই খাই লৈছে খিচিৰি তাৰপিছত মই খালোঁ আৰু এয়া চাইমন সিও বহুতে ভাল পাইছে পূজা চাই কাৰণ ইমানবোৰ মানুহ দেখিছে সঁচাকৈ বহুত ফূৰ্তি পালে আৰু আমিও বহুত ভাল পালোঁ আহি কেনে পূজা চাই তেজপুৰৰ পূজা এয়া আমি
থাৰ্ড টাইম চালোঁ সঁচাকৈ বহুত ধুনীয়া হয় তেজপুৰৰ গণেশ পূজা যদি চোৱা নাই কোনোবাই তো তেজপুৰৰ গণেশ পূজা চাব আহিব দেই আৰু আজিৰ এই ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি নিশ্চয় জনাব আৰু ভাল পালে লাইক ছাবস্ক্ৰাইব কমেণ্ট আৰু বেল আইকনটো প্ৰেছ কৰিব